সকলোকে নমস্কাৰ জনাইছোঁ। আপোনালোকৰ মাজলৈ এটা ভাল খবৰ লৈ আহিছোঁ, বহুতে ভাল খবৰ। ADRE 3.0 নটিফিকেশ্যন আউট হৈছে। নটিফিকেশ্যনটোৰ বিষয়ে আজি সবিশেষ জানিম। পোষ্ট কিমান আছে সবিশেষ জানিম। বয়স কিমান লাগিব গোটেইখিনি ভিডিঅ'টোত আলোচনা কৰা হ'ব। অনলাইন কেতিয়া হ'ব, লাষ্ট ডেট কেতিয়া, এইটো সবিশেষ জানিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত লিখিছে ADRE 3.0 ৰিকুৱাৰমেণ্ট 2025। ভেকেঞ্চি ওলাব 15,100 ভেকেঞ্চি ওলাব। নটিফিকেশ্যনটো আহি গৈছে ইতিমধ্যে। আমি তললৈ এনেকৈ স্ক্ৰল কৰিলে আমি দেখা পাম ADRE 3.0 ইজ ওৱান অফ দ্য মষ্ট এৱাইটেড জব অপৰচুনিটি ইন আছাম। এইটো এনেকৈ লিখিছে। এইখিনি আমাক ইমান দৰকাৰ নাই। পোষ্ট ক'ত কিমান ওলাব এইটো ফুল ডিটেইলছ আছে। নেম অফ পোষ্ট গেট 3 গেট 4 পোষ্ট আহিব। টোটেল পোষ্ট আহিব 15,100 পোষ্ট। ডিটেইলছটো আমি ক্লিক কৰিলে চাব পাৰিম। এইটো আমি চাম আৰু কি আছে। এপ্লিকেশ্যনটো কি হ'ব, অনলাইন হ'ব। মোড অফ এপ্লিকেশ্যনটো অনলাইন হ'ব। এতিয়া আমি এইজটো কিমান লাগিব চাওঁ। বয়স মানুহজনৰ 18 বছৰ হ'ব লাগিব। লাষ্ট 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব। 40 বছৰ বেছিলৈকে লাষ্ট বয়স দিছে। আৰু কেটেগৰী ৱাইজ বয়সটো বাঢ়িব। কেটেগৰী ৱাইজটো আমি কিমান দিছে আমি এইটো চাম। কেটেগৰী SC থাকিব 5 বছৰ বেছিকৈ পাব। OBC MOBC 3 বছৰ, এক্স ছাৰ্ভিচ মানৰ 2 বছৰ, PW 10 years। এইটো দিছে। চিটিজেনশ্বিপ এইটো ইণ্ডিয়ান হ'ব লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ লাগিব, বিশেষ আছে। এই অনলাইন কেতিয়াবা হ'ব এইটো ইয়াত দিছে। ষ্টাৰ্টিং ডেট ফৰ এপ্লিকেশ্যন আৰু নৱেম্বৰত আহিব, নৱেম্বৰ 2025। আৰু ডেটটো শেষ হ'ব এইটো ডিচেম্বৰ 2025। ইয়াৰ চিলেবাছটো জানিব থাকিলে চাবগৈ পাৰিব নিজেকৈ google.job.in। এডভাৰটাইজমেণ্টটো চাব বিচাৰিলে ইয়াত চাব পাৰিব। অহা নাই এতিয়ালৈকে। ৱেবছাইটটো assam.gov.in ৱেবছাইটটো অনলাইন হ'ব। এইখিনি আছে। এইটো চৰকাৰী যোনটো 1 লাখ নিযুক্তি এইটো আঁচনি লৈছিলে চৰকাৰে, এইটো আণ্ডাৰত এইখিনি পোষ্ট আহিব। আপোনালোকক জনাই আছোঁ গুৰুত্বপূৰ্ণ কথাকেইটা। এডুকেশ্যন কোৱালিফিকেশ্যন এইটো মেট্ৰিক পাছ কৰা একদম গ্ৰেজুৱেশ্যনলৈকে কৰিব পাৰিব। ইয়াৰ ডিটেইলছটো চাম আমি। এইটো চাওক কিমান আহিব। ADRE ৰিক্ৰুটমেণ্ট 2025 অভাৰভিউ আছে। ৰিক্ৰুটমেণ্টটো হ'ব ADRE, এইটো জানিবই। গেট 3 গেট 4 আহিব। তাৰপিছত পোষ্ট এইটো দিছে, ষ্টাৰ্টিং ডেট এইবিলাক আহিব, আমি জনাই আছোঁ। এইটো চাওক নেম অফ পোষ্ট গেট 3 গেট 4। ADRE গেট 3ত আহিব 9,500। তাৰপিছত ADRE গেট 4ত আহিব 5,600। সবিশেষ জনাবলগীয়া ইমানেই আছিলে। কিবা জানিব বিচাৰিলে কমেণ্ট কৰিব। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু মোক ছাপোৰ্ট কৰিব। খবৰবিলাক দি যাম, সহায় কৰি যাম।
ধন্যবাদ।